আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। পোনপ্ৰথমে মই সমূহ অসমবাসীক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজিৰ সভাত আমি মুখ্যতঃ কামৰূপ মহানগৰ, দৰং, নলবাৰী আদি নিকটৱৰ্তী জিলাসমূহৰ বিহু সমিতিৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰিছোঁ। অহা 2 দিনৰ ভিতৰত জিলাৰ উপায়ুক্তসমূহে প্ৰতিটো জিলাৰে বিহু কমিটিসমূহক নিমন্ত্ৰণ কৰি তেওঁলোকৰ বাবে আমি আগবঢ়োৱা বৰঙণিখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব। আমাৰ জাতিৰ আত্মবিশ্বাস, গৌৰৱ আৰু সাহসৰ সমাহাৰ হ'ল আমাৰ বহাগ বিহু। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিহুৰ বিষয়ে কৈছিল, জীৱৰ যাত্ৰাৰ ঘাট প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰা তেনেকে আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত। যি জাতিৰ কৃষ্টি সংস্কৃতি গতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়। অসমীয়া জাতি যে গতিশীল, সেই কথাৰ উমান পোৱা যায় ৰূপান্তৰমুখী বিহু সংস্কৃতিৰ জৰিয়তে। মই অকণমান সময় আপোনালোকৰ আগত 7 বিহুৰ ধাৰণাটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ। ঋতুৰ সৈতে সম্পৰ্কিত বিহু উৎসৱ বসন্তকালীন উৎসৱটোৱে হৈছে বহাগ বিহু বা ৰঙালী বিহু। বহাগ বিহুৰ সৈতে কৃষি কাৰ্যৰ আৰম্ভণি অথবা উৰ্বৰতাৰ গভীৰ সম্পৰ্ক আছে। অসমত এসপ্তাহৰ বাবে বহাগ বিহু পালন কৰা হয় আৰু প্ৰথম দিনটোৰ বিহুক গৰু বিহু বুলি কোৱা হয়। এই দিনটোৱে অসমীয়া নতুন বছৰৰ সূচনা কৰে। গৰুক গা ধুৱাই পুৰণি পঘা আঁতৰাই নতুন পঘা তৈয়াৰ কৰি তাত তুলসীৰ পাতেৰে পানী ছটিয়াই পবিত্ৰ কৰা হয়। গৰু বিহুৰ পাছদিনা প্ৰথম দিনটো মানুহ বিহু। এই দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনক নতুন বস্ত্ৰ, বিশেষকৈ বিহুৱান যাচি সন্মান প্ৰদৰ্শন কৰে। এই দিনটো বা তাৰ পাছৰ দিনকেইটাত কড়ি খেল বা কণী যুঁজ খেলা হয়। কড়ি খেল খেলিলে বৰষুণ আনে বুলি বিশ্বাস কৰা হয়। আনহাতে কণী হৈছে বংশ বৃদ্ধিৰ প্ৰতীক। তৃতীয় দিনটো হৈছে গোসাই বিহু। এই দিনটোৰ মূল কাৰ্যসূচী হৈছে নামঘৰত প্ৰাৰ্থনা কৰা। তাৰ পৰৱৰ্তী দিনকেইটাত হুঁচৰি, বিহু নাচ আৰু গীত পৰিৱেশন কৰা হয়। বিহু নৃত্যৰ সৈতে ঢোল, পেঁপা, গগনা, টকা, সুতুলি আদি লোকবাদ্য পৰিৱেশন কৰা হয়। 7 দিনৰ অন্তত যেতিয়া হুঁচৰি গোৱা অন্ত হয়, সেইদিনাই বিহু উৰুৱাই বিহুক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। এই 7 বিহুৰ নামাকৰণ যিয়ে নহওক কিয়, অতীতত 7 দিনলৈহে বিহু উদযাপিত হৈছিল। বিহু 7 দিনীয়াকৈ কিয় পালন হয় তাৰো যুক্তিযুক্ততা আছিল। আহোম ৰাজশাসন কালতে বিহু এক নিৰ্দিষ্ট ৰূপ পৰিগ্ৰহ কৰিছিল। বহুতৰ মতে আহোম ৰজাৰ দিনত ৰংঘৰ চৌহদৰ পৰা নামনিলৈ বিহু মাৰি আহোঁতে কলিয়াবৰত 7 দিন লাগিছিল। সেই 7 দিনতে 7 বিহুৰ নামাকৰণ হৈছিল। তাতে বিহুৱাৰ চুৰিয়া খহি তেওঁলোক ভাগৰুৱা হৈছিল। তাৰ পৰা তেওঁলোকে বিহু মাৰিবলৈ মন নকৰি বিহু সামৰিছিল। সেয়াই হ'ল চেৰা বিহু। চেৰা মানে সৰু বা শেষ বিহু। আমাৰ জনগোষ্ঠীয় লোকসকলেও নিজা নিজা ধাৰণাৰে বিহু পালন কৰে। এই উৎসৱক নিজে দিয়া নামেৰে পৰিচয় তেওঁলোকে দাঙি আহিছে। উদাহৰণস্বৰূপে বহাগ বিহুক বড়োসকলে বৈশাগু বোলে, দেউৰীসকলে এই বিহুক বিচু, ৰাভাসকলে বৈশু বুলি কয়, ডিমাচাসকলে বুচু, টাইসকলে পয়হু, বৈহু, বয়হু আৰু বিহু বুলি কয়। এই বসন্তকালীন উৎসৱটো যিহেতু ঘাইকৈ ৰং ৰইজ কৰা হয়, সেইবাবে বিহু শব্দটো আনন্দ কৰাৰ সমৰ্থক স্বৰূপেও অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়। বিহুৰ লগত আমাৰ জড়িত হৈ আছে বিহুৱান গামোচাখন। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে
মানুহে বিহুৰ দিনাখন কনিষ্ঠজনে জ্যেষ্ঠজনক মানুহ বিহুৰ দিনাখন কনিষ্ঠজনে জ্যেষ্ঠজনক